নমস্কাৰ মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি সঁচা আৰু চকুৰ আগত জিলিকি থকা ঘটনা এটা আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। আপোনালোকে যদি পাৰে অকণমান তেনেকুৱা লোকক চকু মেলি চাব বুলি মোৰ আশা থাকিলে। মই অফিচলৈ গৈছিলোঁ। অলপ সময় পিছত এজনী মানুহ আৰু এটা সৰু ল'ৰা ৰুমলৈ সোমাই আহিলে। তাৰপিছত ক'লে, বাইদেউ মোক অকণমান সহায় কৰক। তেতিয়া মই ডেকা মানুহ দেখি পেলাই, ডেকা ছোৱালী এজনী দেখি ক'লোঁ, তুমিতো যে খুজি খোৱাতকৈ তুমি দুই এটা কাম কৰিও খাব পৰা ন, চবেই কষ্ট কৰে যিহেতু তুমিও অকণমান কাম কৰিব লাগিব। তেনেকৈ কোৱাত তাই ক'লে, বাইদেউ মই সৰু বাচ্চা এটা আছে আৰু ইয়াক মানে ডেইলি মেডিচিন লাগে। মই তেতিয়া ক'লোঁ, কি হৈছে? তেতিয়া ল'ৰাটো মোৰ ওচৰলৈ আহিলে আৰু মূৰটো দেখুৱাই দিলে। মূৰটো দেখুৱাই দি ক'লে, পিছফালে 12টামান চিলাই আছে। দেখিবলৈ ল'ৰাটো বহুত ধুনীয়া, খুব মৰম লগা ল'ৰা, ধুনীয়াকৈ কথা চথা পাতিছে। তেতিয়া মোৰ খুব বেয়া লাগিলে। মোৰ মানুহজনীলৈ একেথৰে অকণমান সময় চাই থাকিলোঁ আৰু তেতিয়া সুধিলোঁ, তোমাৰ মিষ্টাৰ? কৈছে, নাই বাইদেউ, তেওঁ আজি 2 বছৰ আগতে কেঞ্চাৰ হৈ আছিলে, তেওঁ অলপতে ঢুকালে। তেতিয়া ল'ৰাটো ৰিক্সাত এক্সিডেণ্ট হৈছিলে বোলে। ৰিক্সাত উঠি গৈছিলে, ই ৰিক্সাত। সৰু ল'ৰা, 6-7 বছৰীয়া ল'ৰা। তাৰপিছত মই ভাবিলোঁ, মোৰ হাতত যিখিনি পইচা আছিলে, কাৰণ অফিচত গ'লে ইমান পইচাৰ লগত হয়তো নাথাকিবও পাৰে, যিখিনি পাৰিছোঁ অকণমান সহায় কৰিছোঁ। খাবলৈ নিয়া আপেল, মই নিজে খাবলৈ নিয়া আপেল বাবাটোৰ হাতত, ল'ৰাটোৰ হাতত উঠাই দিলোঁ খাবলৈ। সি একদম আপেলটো পাই লগালগ মুখত ভৰাবলৈ লৈছে, ভোক লাগিছে তাৰ। তাৰপিছত পানী খাওঁ বুলি ক'লে, পানী দিলোঁ মই। ইমানেই বেয়া লাগিছে। এই পৃথিৱীখনত মানুহে যে দুখৰ উপৰিও কেতিয়াবা আৰু দুখ পাবলগীয়া হয়। এই মানুহজনীলৈ মোৰ হয়তো বহুতেই বেয়া লাগিলে। যেতিয়া কথাখিনি গম পালোঁ, তেতিয়া মই ক'লোঁ যে হতাশা নহ'বা, তুমি কামো কৰিবা আৰু মানুহৰ মাজত আহি কেতিয়াবা অকণমান কিবা সহায়ো বিচাৰিবা। নমস্কাৰ, কেনে পালে জনাব।